Hello everyone, welcome to Krishna's vlog. আজি আমি পিকনিক খাবলৈ আহিছোঁ ভৈৰৱকুণ্ডলৈকে। এয়া মোৰ লগৰ জিন্তু, আমাৰ লগৰীয়া কেইজনে আজি ভৈৰৱকুণ্ডলৈকে পিকনিক খাব আহিছোঁ। পিকনিকৰ প্লেনিং আমাৰ লাষ্ট 10 ডেজৰ পৰা হৈ আছিলে আৰু আমাৰ মেনেজমেণ্টত আছে বিট্টু, লগতে চিন্তু, জিন্তু, ইহঁতসকলৰ ফুল ক্ৰেডিট গোজ টু দেম। তাৰপিছত আমি ইয়ালৈকে আহিলোঁ আমাৰ নিয়াৰ বাই লোকেশ্যন হয় ভৈৰৱকুণ্ড। ফাৰ্ষ্টতে আমি ভাবিছিলোঁ চৌকি যাম বুলি, কিন্তু চৌকি যোৱা কেঞ্চেল কৰি আমি ভৈৰৱকুণ্ডলৈকে আহিলোঁ। ভৈৰৱকুণ্ডত সঘনাই আমি অহা যোৱা কৰি থাকোঁ, তথাপিতো আমাৰ নিয়াৰ বাই লোকেশ্যনত এইটো খুবেই ভাল ঠাই হয়। সেইকাৰণে আমি কালি ৰাতি ডিচাইড কৰিলোঁ যে আমি ইয়ালৈকে আহিম। ব'লক এতিয়া আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম মোৰ লগৰ কেইজনে কেনেদৰে পিকনিকৰ যোগাযোগ যাৱতীয় ব্যৱস্থাখিনি কৰি আছে। ধন্যবাদ। এয়া আমাৰ চৌকাটো ফাৰ্ষ্টতে দেখুৱাবলৈ চেষ্টা কৰিম। এইবাৰ নহ'লে আকৌ একবাৰ হাইৰি ब्लॉगर कमल है और आज बनाएंगे स्पेशल पोर्क विथ लाई। আমাৰ গাহৰি পুৰা ষ্টাইল মিষ্টাৰ কমল। এটা বিপুল, গাহৰি এতিয়া আমি আগত বনাইছোঁ লগত ড্ৰাই ফ্ৰাই বনাম, লাইৰ লগত গাহৰি বনাম। তাৰপিছত ওপৰত ৰঙা আছে সেয়া এতিয়া কাগজৰ লগত যিটো মেৰুৱাই দিছোঁ আমি ড্ৰাই ফ্ৰাই কৰিম। আৰু এইটো আমি ড্ৰাই গ্ৰেভি নবনাওঁ, এইটোত এইটো দাবী হ'ব লাগে পিছত। গণেশ এয়া কি বনি আছে? ব্ৰইলাৰ বনি আছে ন? ঠিক আছে। আমাৰ এইফালে গাহৰি হৈ আছে এইফালে, আৰু এইফালে আমাৰ ব্ৰইলাৰ বনি আছে। গাহৰি স্মকটো ক'ত আছে? গাহৰি স্মক আছে, তাতে ৰেডি হৈ আছে। এতিয়া আমি মানে অঙঠা এঙাৰ বনাই আছোঁ। বাকী খাবলৈ কেনেকুৱা টেষ্টি নে? এতিয়া আমি গাহৰি লাই দিছোঁ, অলপ পিছত হৈ যাব। আমি একদম মজাই খাম গাহৰি লাই, ফ্লেভাৰ মস্ত। আমাৰ খাদ্যৰ 3 নম্বৰ প্ৰণালী চলি আছে। এইটো আমি হাঁহৰ মাংস এতিয়া প্ৰস্তুত কৰি আছোঁ। গাহৰি হৈ গ'ল, টেষ্টি গাহৰি আমাৰ দেখুৱাই দিয়া, টেষ্টি গাহৰি দেখুৱাই দিয়া, টেষ্টি গাহৰি দেখুৱাই দিয়া। নেক্সট এতিয়া মানে খানা ৰেডি কৰি আছে আমাৰ বিট্টু বন্ধুৱে। এতিয়া
আমি ঢৌ এয়া কথা এতিয়া বিটু বন্ধুৱে বিটু বিটু মোক দেখিবলৈ দিয়া এয়া নিজৰ ভাতৰখিনি কাঢ়ি বেলেগক তেখেতক দিবা মই তেখেতক অলৰেডি সুধিছোঁ এয়া বিটুৱে মানৱীয়তাৰ পুৰা নিদৰ্শন দেখুৱাইছে বিটুৰ পুৰা মানৱীয়তাৰ নিদৰ্শন দেখাইছে বিটু মানুহজনক সোধা তেওঁ আগতে ভাত খাইছে নাই মানে তেওঁ ক'ত থাকে কি কৰে आप लोग सब्सक्राइब करो शेयर करो चैनल को पूरा ग्रो करो भाई মানে তো ফ্ৰেণ্ডছ এনেকৈ আজি আমি দিনটো ভৈৰৱকুণ্ডত অতিবাহিত কৰিলোঁ আৰু এতিয়া আমাৰ ঘৰলৈ উভতিবৰ সময় হৈছে নতুন SOP অনুসৰি আমি এঘণ্টা আগতে ওলাব লাগিছিল কিন্তু এঘণ্টা আগত ওলোৱাটো সম্ভৱপৰ নাছিল এতিয়া আমি ঘৰমুখে অভিমুখী হ'ম আৰু খুবেই ভাল লাগিল এতিয়া আমি গাড়ীৰ ফালে আগবাঢ়িছোঁ ভৈৰৱকুণ্ডত এতিয়া অন্ধকাৰ নামিছে আৰু এয়া ভৈৰৱকুণ্ডৰ ৰাতিৰ দৃশ্য সৌৱা ভূটানৰ সুউচ্চ পৰ্বত এতিয়া আমি ইয়াৰ পৰা ওলালোঁ এয়া লোকেল ভেণ্ডৰসকলে স্থানীয় ব্যৱসায়ীসকলে নিজৰ নিজৰ দোকান বন্ধ কৰি ঘৰৰ মুখে আগবাঢ়িছে এয়া ভৈৰৱকুণ্ডৰ নদী বান্ধ আৰু এয়া হ'ল ভৈৰৱকুণ্ডৰ নদী বান্ধ মই যোৱা আগষ্ট মাহত ইয়ালৈকে ফুৰিবলৈ আহিছিলোঁ তেতিয়া এই নদী বান্ধৰ এখন গেট খুলি থোৱা আছিলে আৰু আমি য'ত পিকনিক খালোঁ তাত পানীৰে সম্পূৰ্ণ ভৰি আছিলে বোৱতী পানী এতিয়া আমি পিকনিক স্পটৰ পৰা ওলাই আহি মেইন ৰোড পালোঁ আৰু ইয়াত দেখিবলৈ পাইছোঁ যথেষ্ট ভিৰ জমা হৈছে নিশ্চয় কিবা দুৰ্ঘটনা জাতীয় কিবা হৈছে বলকচোন পোষ্ট কৰোঁ ইয়াত থকা লোকসকলক যাবা দিছিলে গাড়ীবিলাক যাবা দি বুলি কৈছিল এয়া আমি দেখিবলৈ পাইছোঁ ৰাজপথৰ মাজত এখন এল্টো গাড়ী দাও দাওকৈ জ্বলি উঠিছে কিবা যান্ত্ৰিক বিজুতিৰ কাৰণে হয়তো এই অঘটনটো ঘটিল আৰু সেইকাৰণে গোটেই ৰাস্তাটো ব্লক হৈ গৈছে আৰু এতিয়া সকলোৱে অপেক্ষা কৰিছে ফায়াৰ ব্ৰিগেডৰ গাড়ীৰ কাৰণে ফায়াৰ ব্ৰিগেড আহিলেহে আমি ইয়াৰ পৰা ওলাব পাৰিম আৰু এয়া ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি গ'ল আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে গাড়ীৰ পৰা জুই নুমুৱাবলৈ চেষ্টা কৰি আছে আৰু খুব কম সময়ৰ ভিতৰতে ৰাস্তা ফল খাই যাব আৰু আমিও আগবাঢ়িব পাৰিম তো ফ্ৰেণ্ডছ ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পাইছে কমেণ্ট বক্সত গৈ জনাব আৰু লাইক কৰিবলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মই নতুন ইউটিউবাৰ হয় নতুন ব্লগ আৰম্ভ কৰিছোঁ আপোনালোকৰ ছাপোৰ্ট আপোনালোকৰ সমৰ্থন মই বিচাৰিম ভিডিঅ'টি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আজিলৈ ইমানে